কিমান সহ্য কৰিব নোৱাৰা হৈ গৈছে বৰ্তমান এনেকুৱা এটা সময় আহি গৈছে। আজি এনেকুৱা এখন অসমত জীয়াই আছোঁ। আজি চব খালি তদন্ততে সীমিত থাকে, লাষ্টত গৈ লৈ পেলাই এটা শূন্য ওলায়গৈ। গোটেই মানে চব ক্ষেত্ৰতে আজি জোনমণি ক্ষেত্ৰতো দেখিছে, অভিজিৎ নীলোৎপলৰ ক্ষেত্ৰতো দেখিছে তদন্ত, কিন্তু তাৰ ফলাফল লাষ্টত গৈ লৈ পেলাই শূন্য, কোনো এটা হেৰি নাপাওঁ আমি। এনেকুৱা এখন অসমত জীয়াই আছোঁ, যোনখন অসমত যিজন মানুহ গোটেই পৃথিৱী বিখ্যাত হৈ গ'ল, যিজন মানুহক গোটেই পৃথিৱীয়ে দেখিলে, সেই মানুহজন যিজনে আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অসমখনৰ কাৰণে ইমানেই কৰি থৈ গ'ল, কিন্তু সেই মানুহজনে আজি 22টা দিন হৈ গ'ল কিন্তু ন্যায় নাপালে। কোনখন পৃথিৱীত আছোঁ আমি? মানে দাদাৰ এটা ভিডিঅ' যে আছে যে এই পানীত সাঁতুৰি থকাটো, ইমান ভাগৰত ভাগৰি পৰাৰ পিছতো সিহঁতৰ অকণমান দুখ নালাগিলনে চালা? দাদাই চাগে মোৰ ভিডিঅ'টো দেখিলে বুকুখন কঁপি উঠে আজিও। চালা দাদাই কেনেকৈ আছিলে চাগে, মনতে ভাবিছিল চাগে দাদাই, চাগে মোক ইহঁতে ধৰিব, বচাব, কিন্তু সিহঁতে লাষ্টতো লাইফ জেকেটটো আঁতৰাই দিলে। সিহঁতে এই তাৰ পৰা সিহঁতে বচাব নোৱাৰিলে। এনেকুৱা মানুহ চালে সঁচা কথা, ইহঁতক জীৱনত কেতিয়াবা যদি মোৰ চকুৰ আগত পৰে, জীৱনত ইহঁতে ন্যায় পাই লৈ পেলাই, ন্যায় পায় নেপায় পিছৰ কথা, কিন্তু ইহঁতক মই জীৱনত যদি কেতিয়াবা পাই গ'লোঁ, সিহঁতক মাৰি লৈ পেলাই যদি জেলত থাকিবলগীয়া হয়, গোটেই জীৱনটো জেলত থাকিম, কিন্তু ইহঁতক এনেকুৱাকৈ মাৰিম, এনেকুৱাকৈ শেষ কৰিম নহয়। আজি যি অন্তৰত আঘাত লাগি আছে চালা, ঘৰত মানুহৰ ওচৰত কান্দিব। মোৰ প্ৰাণ আছিল, মোৰ প্ৰাণ। কেতিয়াও এৰি দিয়া নহ'ব, কেতিয়াও এৰি দিয়া নহ'ব এই কথা। বহুত কষ্ট দি মাৰিছে দাদা, বহুত কষ্ট দিছে। এতিয়া ৰাজনীতি কৰিবলৈ ধৰিছে। হিমন্ত বিশ্ব শৰ্মা, আলু তেলৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে। অৰুণোদয় দিছে। লাজ পাইছোঁ চালা। আমি অসমীয়া হিচাপে জীয়াই থাকিবলৈ চালা, অসমীয়া হিচাপে জীয়াই থাকিব নালাগে। লাজ পাইছোঁ অসমীয়া হিচাপে জীয়াই থাকিব। কান্দিব নোৱাৰোঁ মানুহৰ আগত, মা দেউতাহঁতৰ আগত কান্দিব নোৱাৰোঁ। তো মনৰ আৱেগ চালা। মুখ্যমন্ত্ৰী অসমীয়া, মিনিষ্টাৰ অসমীয়া, MLA অসমীয়া, তাৰপিছতো আজি 22টা দিন হ'ল চালা। অসমীয়া জাতিটো চিৰকালৰ কাৰণে এটা কাপুৰুষ জাতি হৈ থাকিব। অলৰেডিটো হৈছে, হাঁহিবলৈ বাকী নাই, অসমীয়াক হাঁহিবলৈ বাকী নাই। আজি 22টা দিন হৈ গ'ল এজন মানুহক, যিজনে গোটেই জীৱনভৰ 52 বছৰ অসমৰ কাৰণে দি থৈ গ'ল, সেইজন মানুহক ন্যায় দিব পৰা নাই। অসমীয়াৰ নামত চালা কলংক হৈ আছে। ময়ো